Hi guys, welcome to my YouTube channel Monisa. মই আজি এটা কাইনমাষ্টাৰ এপছৰ বিষয়ে ক'ব লৈছোঁ। এই কাইনমাষ্টাৰটো হ'ল গ্ৰীণ কাইনমাষ্টাৰ। মই আজি এতিয়া গুগলত যাই ডাউনলোড কৰি দেখাই দিম কেনেকুৱা ডাউনলোড কৰে। আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্ড তক। আৰু যদিহে মই গ্ৰীণ কাইনমাষ্টাৰ মই ডিছক্ৰিপশ্যন লিংকত দি দিম, আপোনালোকে যাইকে ডাউনলোড কৰিব। আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই গ্ৰীণ কাইনমাষ্টাৰ প্ৰ' এপিকে মই আহি গ'লোঁ। মই ইয়াতে ডাউনলোড কৰিব পাৰে তিনিটা অপশ্যন আহিছে, তিনিটাৰ পৰাও ডাউনলোড কৰিব পৰা যায়। এটা দুটা তিনিটাতো একেই হয়। বহুত ভাল, মানে ৱাটাৰমাৰ্ক নাথাকে, ফ্ৰীতে ভিডিঅ' এডিটিং কৰিব পাৰে। মানে তাতে ৱাটাৰমাৰ্ক থাকিলে ভিডিঅ' এডিট কৰিব বহুত প্ৰব্লেম হয়, মানে ভাল নেদেখে, বেয়া লাগে নিজকে ৱাটাৰমাৰ্কটো থাকিলে। এইটো ৱাটাৰমাৰ্ক নাইকিয়া একেটা ফ্ৰীতে মানে এইটো ভিডিঅ' এডিটিং কৰিব খুব মজা, বহুত বঢ়িয়া এপছ হয় এইটো। মানে আপোনালোকে একবাৰ ইউজ কৰি চাব। বহুতে ভিডিঅ' এডিট কৰিলে মানে সেইটো মানে কাৰোবাৰ পে'মেণ্ট কৰিব লাগে, কিব লাগে, সেইকাৰণে বহুত প্ৰব্লেম হৈ যায়। এইটো ইয়াতে ডাউনলোড গ্ৰীণ কাইনমাষ্টাৰ এপিকে, এইটো আপোনালোকে ইয়াতে ডাউনলোড কৰিব পৰা যায়। ডাউনলোড কৰি ইনষ্টল কৰি ল'বি। ইনষ্টল কৰিলে অ'পেন কৰাৰ পিছতে মই মানে শ্বৰ্টকৈ দিছোঁ ভিডিঅ'টো, ইমান লাম্বাকৈ কৰা নাই। লাম্বা হ'লে মানে ভাল নেদেখে, মানে মই এডিট কৰিছোঁ ইয়াতে। মোৰ তাতে ইয়াতে চাই ৱাটাৰমাৰ্ক একদম বাৰে নাই, একদম ফ্ৰীতে আপোনালোকে বহুত ধুনীয়াকৈ মানে এডিট কৰিব পাৰিব। থেংক ইউ।